নমস্কাৰ, স্বাগতম জনাইছোঁ নৱনীতা দৰ্পণৰ অন্য এটি ভিডিঅ'লৈ। আৰু এতিয়া মই আছোঁ তিতাবৰৰ এখন ঘৰত। মাহীহঁতৰ ঘৰ, এওঁলোকৰ মাহীয়েক হয়। মাহী মহা আৰু মাহী মহাৰ ল'ৰাটো আছে। ৰাতিপুৱা পূৰা বৰষুণ, এইকাৰণে এওঁ আহিলে লগতে। আৰু মাহীহঁতৰ ঘৰত এতিয়া আমি আহিলোঁ। ভাত খাবলৈ ৰখাইছে, কাৰণ ছোৱালী ডাঙৰজনীও নাই, সৰুজনীও আইতাকৰ ঘৰত। কাৰণ মোৰ ডিউটি থাকে, এওঁৰ ডিউটি থাকে, ওলাই আহোঁ অকলে থাকাতকৈ তাই আইতাকৰ ঘৰতে থাকোঁ বুলি ক'লে, তাতে আছেগৈ। আৰু এইকণ সময়তে আমি মাহীহঁতে কোৱাত আৰু ইয়াতে ভাত খাই যাওঁ বুলি ভাবিছোঁ। গতিকে ব'লক মাহীহঁতকো চিনাকি কৰি দিওঁ। এয়া মহাহঁতৰ ঘৰৰ ভিতৰত, এয়া হ'ল মহা। এয়া আপোনালোকে তিতাবৰৰ মানুহখিনিয়ে হয়তো চিনিয়ে পাব। আৰু এইফালেও এয়া হ'ল মাহীৰ ল'ৰা লোকেশ। আৰু মাহী ভিতৰত আছে। ভিতৰলৈ যাওঁ। মাহীয়ে ভাত বনাই আছে, ভাত বাঢ়িছে সম্ভৱ। এয়া মাহীয়ে ভাত বাঢ়ি আছে। এয়া মাহীয়ে ভাত বাঢ়ি আছে। আমাক আজি ভাত খাবলৈ ৰখালে, ৰৈ দিলোঁ আৰু। ঘৰতো কোনো নাই, অকলে দুজন। গতিকে মাহীহঁতৰ ঘৰতে ভাত খোৱাও হ'ল। তিতাবৰলৈ আহি থাকোঁ, কিন্তু অহা হোৱা নাছিলে। আজি ভাগ্যৰ বলত আহিবলৈ সুবিধাটো পালোঁ। মাহী পিছফালটোহে ওলাই আছে পিছে। এয়া হ'ল মাহী। কপাল ভাল আজি। আমাৰো কপাল ভাল দিয়ক, আজি যে দেখা পালোঁ। নহ'লে মানে কি, এনেকৈ সদায় ডিউটিলৈ অহা হয়, কিন্তু মানে এনেকৈ ফুৰিবলৈ বুলি পেলাই আকৌ বন্ধ বাৰত আকৌ তিতাবৰলৈকে অহা নহয় যে, সেইকাৰণে থাকি যায়গৈ আৰু। এতিয়া ভাতটো খাই লওঁ, তাৰপিছত লগ পাই আছোঁ পুনৰ। ভাত বাঢ়িছে আৰু বাৰীত টাবতে কৰিছে, ধুনীয়া। জলকীয়া একদম টাবতে লগাই থৈ দিছে। ইফালে আছে নি? ইফালে ধুনীয়াকৈ সুবিধা, অকণমান জেগাতে বহুতখিনি ধুনীয়াকৈ কৰিছে বাৰু, ভাল লাগিছে। কলগছ চলগছ চব আছে। এইফালে পানী টেংকি নে বাথৰুমো আছে? পানী টেংকি, অঁ পানী টেংকি আছে। তিতাবৰৰ মাহীহঁতৰ ঘৰত ভাত পানী খাই মেলি এতিয়া আহি আছোঁ যোৰহাট অভিমুখে। ৰাতিপুৱা ইমান বৰষুণ, আৰু এতিয়াৰ বতৰ চাওক কিমান ধুনীয়া ৰ'দ আৰু নীলা আকাশ, ইমানেই ধুনীয়া লাগিছে। ৰাস্তাটোত আহিয়ে ভাল লাগিছে। আজি আছিহঁত আহি আছে এতিয়া ট্ৰেইনত। ৰাতি 2টা বজাত পোৱাহি কথা। গতিকে আমি সোনকালে আহিলোঁ বাৰু, 11টা বজাত আমি ঘৰৰ পৰা ওলাই আহিছোঁ। আৰু এতিয়া ষ্টেচন পাই গ'লোহি। এয়া ষ্টেচনৰ পাৰ্কিঙত আমি ৰৈ আছোঁ। সেয়া সেইফালে মৰিয়নি ষ্টেচন। আৰু এইফালে পাৰ্কিঙত এতিয়া ছিটটো এয়া এনেকৈ কৰি লৈছোঁ। এইফালে লাইটকেইটা কি হ'ল? আৰু পিছফালে চাওক, এইফালে নিচি শুইছে, কম্বল চম্বল লৈ আহিছোঁ। মই এনে আৰামছে বাছ ভৰি তুলি বহি আছোঁ, মই নাই খোৱা। এতিয়াতো শুব লাগিবই, কাৰণ 2টা বজাৰ পিছতে পাবহি ট্ৰেইন। অলপ লেটো আছে, মেবি 3:30 মান বাজিবও পাৰে। এতিয়া আমি চববোৰ ইয়াতে শুম। এইফালে এইজনো শুই আছে, ময়ো শুম। এয়া একদম পূৰা চিট এনেকৈ কৰি লৈ পেলাই এনেকৈ পূৰা শুই আছোঁ। আৰু ইয়াতে ফোনটো দিয়া, মই দেখুৱাইছোঁ। মাষ্ট একদম চিট বেকা কৰি লৈ শুই আছে। মজাছে শুই আছোঁ আৰামত। মই কম্বলখন লৈ অহা হ'লে আৰামতে শুব পাৰিলোঁ। পাহৰি থাকিলোঁ কম্বল আনিবলৈ। নিচিৰ কাৰণেহে আনিলোঁ, বাকী আমালৈ অনা নাই বাৰু, কাৰণ বেছি টোপনি গ'লে আকৌ দিগদাৰ হ'ব। গতিকে অলপ সাৰ পায়ো থাকিব লাগিব, সেইবোৰ চিন্তা কৰিও নাই অনা বাৰু। গতিকে লগ পাই আছোঁ, আছিহঁত আহি পোৱালে দেখুৱাম আপোনালোকক। আৰু আজি মাইলেজ টেষ্টিঙৰ ভিডিঅ' এটা বনাই আছে, নৰ্থ ইষ্ট ব্লগাৰ চেনেলত আপোনালোকে পাব। এয়া ভিডিঅ' এডিটিং কৰি আছে। ইয়াতে অলপ সময় এডিটিঙৰ কামটো চলাই আছে আৰু লগতে। ঠিক আছে, এতিয়া অকণমান শুই লওঁ, তাৰপিছত তাহাঁতি আহি পালে আপোনালোকক দেখুৱাম। পাহৰি নগ'লে হ'ল, মই ভিডিঅ' বনাবলৈ পাহৰি থাকোঁ। বেছি ভিৰ ভাৰ বা বেছি কিবা কামৰ মাজত এক্সাইটেড হৈ থাকিলে পাহৰিয়ে থাকোঁ ভিৰ বনাব।
ভিডিঅ' বনাবলৈ পাহৰিয়ে থাকোঁ, গতিকে মনত থাকিলে হ'ল। নিচি মনত পেলাই দিবি দেই ভিডিঅ' বনাবলৈ, মই পাহৰি থাকোঁ। বাৰু দিম, মনত ৰাখিম, ইমানো বয়স হোৱা নাই একেবাৰে পাহৰি যাবলৈ। নিজকে সান্তনা দিছোঁ। লগ পাই আছোঁ পুনৰ, চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিলে, ভিডিঅ'খিনি চালে আৰু কমেণ্টৰ যোগেদি আমাক উৎসাহ জনালে ভাল লাগে, নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। গতিকে আহক এতিয়া পিছৰখিনি দেখুৱাওঁ। ৰাতি 2:15 হৈছে। আমি এতিয়া ট্ৰেইন ষ্টেচনত, স্কুলৰ ফালৰ পৰা গাড়ী পঠিয়াইছে, তথাপি আমি আহিছোঁ নিজাববীয়াকৈ। আৰু ভাল লাগিছে এতিয়া, গোটেই ষ্টেচন খালী চাওক, চাৰিওফালে পূৰা ষ্টেচন খালী। এনেই পূৰা মানুহে ভৰ্তি হৈ থাকে যিটো ষ্টেচন। এতিয়া ৰাতি 2টা বজাত ট্ৰেইন বিশেষ নাই, সেইকাৰণে একদম পূৰা ষ্টেচন খালী হৈ আছে। এয়া 2:25 আৰু ট্ৰেইন পাই গ'লহি। একচুৱেলি আজি ট্ৰেইনখন গুৱাহাটী ষ্টেচনত 2 ঘণ্টা ৰখাই থৈ দিছিলে, 2 ঘণ্টা 46 মিনিট লেট আছিলে। আৰু এতিয়া মানে পূৰা মেকআপ কৰিলে, যথেষ্ট মেকআপ কৰিলে, প্ৰায় 1 ঘণ্টাহে লেট। এতিয়া হিচাপত 1:35 পাবহি লাগিছিলে। এয়া পাইছেহি আৰু চববোৰ আহি পাই গ'লহি এয়া পিছফালে। আৰু এতিয়া আমি যাওঁ ঘৰলৈ। এইটো হ'ল সিহঁতৰ দিনটো। আৰু আজিৰ ব্লগটো ইয়াতে সামৰিছোঁ। পুনৰ লগ পাম অন্য এটি নতুন ব্লগ লৈ। চাই থাকিব নৱনীতাজ দৰ্পণ। ধন্যবাদ।